Hello students, আজি আমি অনুশীলনী 6.2 question number 3 কৰিম। question number 3 কৈছে চিত্ৰ 6.26ত যদি AB সমান্তৰাল CD EF লম্ব CDৰ ওপৰত আৰু এংগেল GAD সমান 126 ডিগ্ৰী তেন্তে এংগেল AGE এংগেল GEF আৰু এংগেল FGE উলিওৱা। মানে ইয়াতে কৈছে যে কি যিডাল AB ৰেখা আছে এই AB ৰেখাডাল CD ৰেখাৰ সৈতে সমান্তৰাল। তাৰপিছত এই যিডাল EF ৰেখাখণ্ড আছে EF ৰেখাখণ্ডডাল CD ৰেখাৰ ওপৰত লম্ব আৰু দিয়া আছে যে কি এংগেল GED 26 ডিগ্ৰী কিমান 126 ডিগ্ৰী। তো এংগেল GED মানে হ'ল এই গোটেই কোণটো 126 ডিগ্ৰী বুলি আমাক দিয়া আছে। তো ইয়াৰ সহায়ত এংগেল AGE মানে AGE মানে এই কোণটো আৰু এংগেল GEF মানে এই কোণটো ইয়াৰ পৰা ইয়ালৈকে এইখিনি কোণ আৰু এংগেল FGE উলিয়াব দিছে। FGE মানে এই কোণটো ওলাব দিছে। তো প্ৰথমতে মই দিয়া থকা কথাখিনি লিখি ল'ম। দিয়া আছে AB সমান্তৰাল CD, EF লম্ব CDৰ ওপৰত আৰু দিয়া আছে এংগেল GED সমান 126 ডিগ্ৰী হ'ল। তো এংগেল আমাক কিমান দিয়া আছে GED 126 ডিগ্ৰী দিয়া আছে। এতিয়া ইয়াৰ সহায়ত আমি এংগেল AGE উলিয়াব লাগে, মানে AGE এই কোণটো আমি উলিয়াব লাগে। চাবা যিহেতু আমাৰ কি হয় AB আৰু CD ৰেখা সমান্তৰাল হয় আৰু এইডালে যিডাল GE আছে এইডালে তিৰ্যকৰ কাম কৰি আছে, গতিকে এই এংগেল AGE মানে এই কোণটো আৰু এই গোটেই কোণটো কি হ'ব একান্তৰ অন্তকোণ হ'ব। তো একান্তৰ অন্তকোণবিলাক আমাৰ সমান হ'ব যদিহে এই ৰেখা দুডাল সমান্তৰাল হয় আৰু এটা মোক সমান্তৰাল বুলি দিয়া আছে, গতিকে এংগেল AGE সমান 126 ডিগ্ৰী আমি লিখিব পাৰিম। সেই কথাখিনি লিখিম যিহেতু AB সমান্তৰাল CD এতেকে এংগেল AGE সমান এংগেল GED সমান 126 ডিগ্ৰী। কাৰণটো হ'ল একান্তৰ অন্তকোণ হ'ল। এতিয়া আমি ওলাব লাগে GEF মানে এইখিনি কোণ আমি ওলাব লাগে। এতিয়া গোটেই কোণটোৰ পৰা মই যদি এই FED বাদ দিওঁ তেতিয়াহ'লে কি পাম GEF পাম। তো এই কথাখিনি আমি এতিয়া লিখিম। চিত্ৰৰ পৰা আমি কি কাম কৰিম যে এই যিটো আমাৰ কি আছে এংগেল GEF আছে এই কোণটো আৰু এংগেল FED এই দুটা কোণ লগ লাগি আমাৰ কি হৈছে এংগেল GED সমান হৈছে। তো সেই কথাটো আমি লিখিম এংগেল GEF প্লাছ এংগেল FED সমান এংগেল GED। মানে এই কোণটো আৰু এই কোণটো এই দুটা কোণ লগ লাগি আমাৰ কি হৈছে গোটেই কোণ GED গঠন হৈছে। তো ইয়াৰ পৰা আমি লিখিম এংগেল GEF প্লাছ FED মানে কিমান আছে FED এইটো 90 ডিগ্ৰী আমাক দিয়া আছে 90 ডিগ্ৰী আৰু এংগেল GED মান আমি পালোঁ 126 ডিগ্ৰী আমাক দিয়া আছে হ'ল। তো ইয়াৰ সহায়ত GEF কিমান হ'ব এংগেল GEF সমান 90টোক মই সমান চিহ্নৰ বাওঁফালে নিলে বিয়োগ হ'ব 126 ডিগ্ৰী বিয়োগ 90 ডিগ্ৰী সমান 6ৰ পৰা 0 গ'লে 6 ইয়াত থাকিব 12ৰ পৰা 9 গ'লে হ'ব 3 36 ডিগ্ৰী হৈ যাব। তো এংগেল GEF হ'ল 36 ডিগ্ৰী। এতিয়া আমি উলিয়াব লাগে FGE মানে এই কোণটো আমি এতিয়া ওলাব লাগে। তো এতিয়া চাবা এই কোণটো আৰু এই কোণটো এই দুটা কোণ লগ লাগি আমাৰ কি হৈছে ৰৈখিক জোৰীয়া কোণ হৈছে। এই কোণটো পাইছিলোঁ আমি 126 ডিগ্ৰী আৰু এই কোণটো আমি ওলাব লাগে। দুইটা কোণ লগ লাগি আমাৰ কিমান হ'ব 180 ডিগ্ৰী। তো সেই কনচেপ্টটো ব্যৱহাৰ কৰি আমি এতিয়া GEFৰ মান আমি এতিয়া ওলাম। GEF নহয় FGEৰ মানটো আমি এতিয়া ওলাম।
আকৌ এংগেল AGE প্লাছ এংগেল FGE সমান 180 ডিগ্ৰী, মানে এই কোণটো আৰু এই কোণটো মিলি 180 ডিগ্ৰী হ'ল। তো ইয়াতে আমি এংগেল AGE ইয়াৰ মান প্ৰথমতে আমি ওলাইছিলোঁ 126 ডিগ্ৰী বুলি, আৰু FGE মান আমি উলিয়াব লাগে। তো এংগেল FGE মই সমান চিনৰ সোঁফালে ৰাখি 126ক মই সমান চিনৰ বাওঁফালে লৈ গ'লোঁ, নিলে বিয়োগ হ'ব। তো এংগেল FGE সমান 10ৰ পৰা 6 গ'লে হ'ব 4, ইয়াত থাকিব 7, 7ৰ পৰা 2 গ'লে হ'ব 5। তো আমি গম পালোঁ 54 ডিগ্ৰী FG। তো আমাৰ তিনিওটা মান ওলাল। আমাক ওলাব দিছিলে AGৰ মান পালোঁ 126 ডিগ্ৰী, তাৰপিছত আমি ওলালোঁ এংগেল GEFৰ মান পালোঁ 36 ডিগ্ৰী, আৰু FGৰ মান পালোঁ 54 ডিগ্ৰী। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো কৰিম। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো কৰিম। কুৱেশ্যন নম্বৰ 4ত কৈছে চিত্ৰ 6.27ত যদি PQ সমান্তৰাল ST, মানে এই PQ ৰশ্মিডাল ST ৰশ্মিৰ সৈতে সমান্তৰাল, এংগেল PQR সমান 110 ডিগ্ৰী, এংগেল PQR 110 ডিগ্ৰী, আৰু এংগেল RST 130 ডিগ্ৰী, তেন্তে এংগেল QRS নিৰ্ণয় কৰা। QRS মানে এই কোণটো আমাক নিৰ্ণয় কৰিব দিছে। তো ইয়াত ইংগিতত কৈছে যে কি R বিন্দুৰে যোৱাকৈ STৰ সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰিব দিছে। মানে এই R বিন্দুৰ মাজেৰে যোৱাকৈ STৰ সমান্তৰাল হোৱাকৈ এডাল আমাক ৰেখা ইয়াতে অংকন কৰিব দিছে। তো আমি এইটো অংকন কৰি ল'ম এতিয়া। R বিন্দুৰ মাজেৰে যোৱাকৈ STৰ সমান্তৰাল হোৱাকৈ এডাল আমি ৰেখা অংকন কৰিলোঁ। এই ৰেখাডালৰ নাম মই দিলোঁ RV। হ'ল। এতিয়া আমি দিয়া থকা কথাখিনি লিখি ল'ম। দিয়া আছে PQ সমান্তৰাল ST, PQ ST লগত সমান্তৰাল, ইয়াক মই 1 নম্বৰ সমীকৰণ দিলোঁ। তাৰপিছত দিয়া আছে এংগেল PQR দিয়া আছে 110 ডিগ্ৰী, তাৰপিছত দিয়া আছে এংগেল RST সমান 130 ডিগ্ৰী। হ'ল। তাৰপিছত আমি কি কাম কৰিলোঁ, এইখিনি লিখাৰ পিছত আমি অংকন যে কৰিছোঁ সেই অংকন কৰা কথাখিনি আমি ইয়াতে লিখি ল'ব লাগিব। তো অংকনখিনি আমি লিখি ল'ম। কি কৰিছোঁ, R বিন্দুৰ মাজেৰে যোৱাকৈ STৰ সমান্তৰালভাৱে RV ৰেখা অংকন কৰা হ'ল। RV ৰেখা অংকন কৰা হ'ল। অৰ্থাৎ আমি কি ক'ব পাৰিম, অৰ্থাৎ এই যিডাল RV ৰেখা থাকিব, এই RVডাল আমাৰ কি হ'ব, STৰ সৈতে সমান্তৰাল হ'ব। তাৰমানে আমি ক'ব পাৰিম যে ST সমান্তৰাল RV, ST সমান্তৰাল RV। ইয়াক মই সমীকৰণ 2 বুলি ক'লোঁ। এতিয়া চাবা সমীকৰণ 1 আৰু 2ৰ পৰা আমি কি পাম সেই কথাখিনি আমি লিখিম যে সমীকৰণ 1 আৰু 2ৰ পৰা পাওঁ সমীকৰণ 1 আৰু 2ৰ পৰা আমি কি পাওঁ, সমীকৰণ 1ত দিয়া আছে PQ STৰ সৈতে সমান্তৰাল। তো সেই কথাটো আমি লিখিম যে PQ সমান্তৰাল ST। আকৌ সমীকৰণ 2ত কৈছে যে ST কাৰ সৈতে সমান্তৰাল, RVৰ সৈতে সমান্তৰাল। ST RVৰ সৈতে সমান্তৰাল। তাৰমানে আমি ক'ব পাৰিম যে কি তিনিওটা ৰেখাই নিজৰ মাজতে সমান্তৰাল, বা আমি এনেকৈও ক'ব পাৰিম যে PQ ৰেখা RVৰ সৈতে সমান্তৰাল হ'ব। তো এই কথাটো আমি ইয়াৰ পৰা ক'ব পাৰিম। তো এইখিনি কথা মই ইয়াতে লিখিলোঁ যে PQ সমান্তৰাল RV হ'ব। আমি এই কথাটো পালোঁ এতিয়া। হ'ল। ইয়াৰ পিছত আমি চাম যে এংগেল যিটো আমাৰ QRV আছে, QRV মানে এই এংগেলটো QRV, মানে গোটেই এংগেলটো কি হ'ব, এই এংগেলটোৰ সৈতে সমান হ'ব। কাৰণ কিয়,
পি কিউ আৰু আৰ পি কি হৈ আছে সমান্তৰাল ৰেখা হৈ আছে আৰু এই দুটা সমান্তৰাল ৰেখাক ত্ৰিজ্য কটাকটি কৰাৰ ফলত উৎপন্ন হোৱা একান্তৰ অন্তকোণ হয় গতিকে একান্তৰ অন্তকোণবিলাক আমাৰ সমান হয় তো এইখিনি কথা আমি এতিয়া লিখিম ইয়াতে আমি আৰ ভি ৰেখাটা অংকন কৰা নাই গতিকে এইটো অংকন কৰি দিছোঁ ইয়াতে আৰ ভি এই কোণটো কিউ আৰ ভি কাৰ সমান হ'ব পি কিউ আৰৰ সৈতে সমান হ'ব আমি সেই কথাটো এতিয়া লিখিম যিহেতু পি কিউ সমান্তৰাল আৰ ভি এতেকে আমি ক'ব পাৰিম যে এংগেল কিউ আৰ ভি সমান এংগেল পি কিউ আৰ সমান 110 ডিগ্ৰী এই গোটেইখিনি কিমান হ'ব 110 ডিগ্ৰী সমান হ'ব কাৰণটো হ'ব কি একান্তৰ অন্তকোণ হ'ল আকৌ আমি যদি চাওঁ এংগেল আৰ এছ টি মানে এই এংগেলটো আৰু এংগেল এছ আৰ ভি এই দুটা কোণ আমাৰ কি হৈ আছে ত্ৰিজ্যকৰ একেফালৰ অন্তকোণ হৈ আছে আৰু ত্ৰিজ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এইটো কথা আমি জানো যেহেতু আমাৰ এছ টি আৰু আৰ ভি সমান্তৰাল হয় গতিকে এই ত্ৰিজ্যকডালৰ যি দুটা আমাৰ অন্তকোণ থাকিব একেফালৰ সেই অন্তকোণটোৰ সমষ্টি 180 ডিগ্ৰী হ'ব তাৰ সহায়ত আমি এংগেল এছ আৰ ভিৰ মান উলিয়াম আকৌ এংগেল আৰ এছ টি প্লাছ এংগেল এছ আৰ ভি সমান 180 ডিগ্ৰী তো কাৰণটো আমি উল্লেখ কৰিম যে ত্ৰিজ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি হ'ল এতিয়া এংগেল আৰ এছ টিৰ মান আমি পাইছিলোঁ 130 ডিগ্ৰী প্লাছ এছ আৰ ভি সমান 180 ডিগ্ৰী ইয়াৰ পৰা এংগেল আৰ এছ আৰ ভিৰ মান আমি পাম 180 মাইনাছ 130 ডিগ্ৰী তো ইয়াৰ পৰা পালোঁ আমি এংগেল এছ আৰ ভিৰ মান 50 ডিগ্ৰী হ'ল এতিয়া আকৌ চিত্ৰত চাবা যে এইখিনিৰ মান গম পালোঁ আমি 50 ডিগ্ৰী আৰু গোটেইখিনিৰ মান হয় 110 ডিগ্ৰী এতিয়া গোটেইখিনিৰ পৰা যদি মই 50টো বাদ দিওঁ তেতিয়াহ'লে কি পাম এংগেল কিউ আৰ এছটো পাম যিটো আমাক প্ৰশ্নত ওলাব দিছে আমি এতিয়া সেই কথাখিনি আমি লিখিম এতেকে এংগেল কিউ আৰ এছটো কিমানখিনি হ'ব এই গোটেই কোণটোৰ পৰা যদি আমি এংগেল এছ আৰ ভিটো বাদ দিওঁ তেতিয়াহ'লে আমি কি পাম এংগেল কিউ আৰ এছটো পাম আমি এই কথাখিনি লিখিম গোটেই এংগেলটো মানে হ'ল এংগেল কিউ আৰ ভি আৰু এইখিনিৰ মান হ'ল 50 ডিগ্ৰী যাক আমি কি বুলি জানো এংগেল এছ আৰ ভি এংগেল এছ আৰ ভি এতিয়া ইয়াৰ পৰা এংগেল কিউ আৰ এছৰ মান হ'ব কিউ আৰ ভিৰ মান আছিল 110 ডিগ্ৰী আৰু এংগেল এছ আৰ ভিৰ মান পাইছিলোঁ আমি 50 ডিগ্ৰী তো ইয়াৰ পৰা কিউ আৰ এছৰ মান পালোঁ আমি 60 ডিগ্ৰী তো এইখিনিয়ে আছিলে